আপোনাৰ ওচৰত এখন পান কাৰ্ড আৰু আধাৰ কাৰ্ড আছে নেকি? যদি আপোনাৰ ওচৰত পান কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেন্তে আপোনাৰ বাবে আমাৰ এই প্ৰতিবেদন অত্যন্ত প্ৰয়োজনীয়। আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড আছে যদি আপোনাৰ বাবে আছে এটা জৰুৰী খবৰ, কিয়নো আয়কৰ বিভাগৰ পৰা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত সংলগ্ন কৰিছে নেকি? এইবাৰ আয়কৰ বিভাগে আধাৰ কাৰ্ড আৰু পান কাৰ্ড সংলগ্ন কৰাৰ শেষ দিন ধাৰ্য কৰিছে। 31 মাৰ্চ 2023 তাৰিখ শেষ সময়সীমা বান্ধি দিছে আয়কৰ বিভাগে। যদি আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন 31 মাৰ্চৰ আগত লিংক নকৰে তেন্তে আপোনাৰ পান কাৰ্ডখন কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰিব। অতি সোনকালে আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰক। আপোনালোকে চাই আছিল নিয়মীয়া সংবাদ, তাৰ বাবে অশেষ ধন্যবাদ।